फिन आरोबाव मैदेरनि गिख्रंथाव गाग्लोबनाय। मैदेरनि गाग्लोबनायजों जायगायावनो सासे आइजोनि जिउ खहा। बे समाव फिन फोरमायबावोदि बाक्सायाव हाग्रानि मैदेरनि गाग्लोबनायजों सासे बैसोगोरा आइजोनि जिउ खहा। बिटिआर ओनसोलनि मोनफ्रोमबो जिल्लायावनो मैदेरनि उदखारा रायजो राजाफोरखौ खैफोदजों मोगा-मोगि खालामनाया दिनैनिल' बाथ्रा नङा। बेनि सायाव दासिमबो राहा लायैया गोबां रायजो राजाफोरखौ खाफालाव आखाइ हमहोगासिनो दं। बेबायदिनो मैदेरनि गाग्लोबनायाव 60 बोसोर बैसोनि सासे आइजोनि जिउआ गोमादों। बाक्सा जिल्ला बागानपारानि गेरुवा सनापुर गामिनि अनजलि बर' मुंनि सासे आइजोखौ दिनै फुंनि 4 रिंगासोआव हाग्रा ओनसोलनिफ्राय आदार नागिरनानै ओंखारबोनाय हाग्रानि मैदेरा गावनि न'आवनो हरखाब गाग्लोबनानै खास्रि बिस्रि जिउ फोजोबलांदों। मैदेरा आइजोनि जिउ फोजोबनायजों लोगोसे सनापुर गामिनि सुबुंफोरनि न' बां सेफायनायजों लोगोसे माइ बाख्रिफोरखौबो गोबां खहा खालामलांबाय थानाय जाथाया ओनसोलाव दुंहाव थासारि सोमजिहोदों। रायजो राजाफोरनि अजद बायदिब्ला बे ओनसोलफोराव थांनाय गोबाव समनिफ्रायनो हाग्रानि मैदेरा फैनानै सुबुंफोरनि गोबां आबाद न' बां सिफायनानै खहा खालामगासिनो दं। थेवबो नाथाय हाग्रा बिफाना होबथानायनि जेबो राहा लायैनि अजद सिखांदों। আমাৰ যেতিয়া এই পোহৰ হৈছিল, পোহৰ হ'লে মই আৰু বাহিৰত ওলছিল, ওলি আৰু এই বাগা দিবা বিচনাত উঠছিল, উঠলি আৰু আমাৰ আৰু মালিকনীয়ে আটাব লাগনা হাতী দেখা পাই কিনে শুনা পাই ফেলে। তাৰপিছত আৰু মই দৰ্জা সন্মুখত পৰাই আহিলোঁ, আহোঁতে আৰু চলিকেইটা দাউৰলাক ঘৰৰ পৰাই। মই ক'লোঁ ইয়াক মালিকনীয়ে দাউৰ তই। তাৰপিছত মই আৰু ঘৰত সোমাই গৈছোঁ বঞ্জাৰ ৰান্ধবা। তাৰপিছত তেল নাই না, তেল নহ'লে মই আৰু কাঠিত থিয়া দি পেলাই চাই আছোঁ আৰু। তাৰপিছত একো নাই, হাতত অস্ত্ৰ নাই, থিয়া দি পেলাই মই এইফালে দাউৰি পেলাই ৰাস্তাত দেখি ওলাই আহিলোঁ। ওলাই আহি এনেকৈ আৰু সোমালোঁ মই। তাৰপিছত বাবু আৰু এনেকৈ ওলাই গৈছে খালৰ পাৰত দেখি। আপোনাৰ এইটো ঘৰ ভাঙিছে? অঁ, ঘৰ ভাঙাতে মই চাই আছোঁ কাঠিৰ পৰা। তাৰমানে এটাই আছিল হাতী? এটাই আছে, এই জিপিচ বান্দাটো আছে, সেইটোৱে আৰু। তাৰপিছত মই আৰু ওলাই গ'লে আৰু এইফালে। হাতীটোৱে ঘৰটো ভাঙি কোনফালে ওলাই গৈছে? এইফালে ওলাই গৈছে, পুখুৰী পাৰত দেখি খালৰ দেখি সোমাব খুজিছিল। তাৰপিছত ইফালে নলাক, এনেকৈ ওলাই গ'ল। আপোনালোকৰ এই গাঁওখনৰ নামটো কি আছিল? এইটো গেৰুৱা সোণাপুৰ। কওকচোন ঘটনাটো কি হৈছিল? ঘটনাটো মানে এই ৰাতিপুৱা সময় 5টামান বজাত মানে কি এখেতে এই পিছফালৰ পৰা হাতী আহিছে না, এই হাতী ওলাই আহোঁতে তাৰমানে এখেতে উঠলাক নেকি, উঠাতে তাৰমানে হাতী লাগাল পাই তেনেকৈ ৰাস্তাত মাৰি থৈ গুচি গৈছে। কি নাম আছিল আৰু? অঞ্জলি বড়ো। বয়স কিমানমান হ'ব? বয়স 65 বছৰমান হ'ব নেকি, 60-65 মান। এই গাঁওখন কি নাম? গেৰুৱা সোণাপুৰ। হাতী প্ৰায়ে আহে নেকি? প্ৰায়ে আহে। কালি কেইটা হাতী আছিল? কালি কেইটা মানে ইয়াতে আমাৰ এইখিনি সময়তো 2টা সোমাইছে। বন বিভাগক জনোৱা হৈছে? বন বিভাগক এতিয়া ৰাতিপুৱা ফোন মাৰিছে আমাৰ গাঁৱৰ কোনোবা মানুহ, এতিয়ালৈকে বৰ্তমান আহি পোৱা নাই কোনো। কি ক'ব, প্ৰশাসনক কিবা আহ্বান জনাব নেকি? প্ৰশাসনক কিবা আহ্বান জনাব মানে প্ৰশাসনে আমাৰ এইখিনি অলপমান চোৱা চিতা কৰিব লাগে। তাৰমানে ধৰক এনেকৈ শ্বটলাইনবিলাক চব চিঙি ভাঙি গৈছে, সেইবিলাখন অলপ ৰিপেয়াৰিং কৰি দিলে হাতীটো নোসোমায়। নহ'লেতো আৰু এনেকৈ আহিয়ে থাকে প্ৰায়, আমি প্ৰায় সদায় আতংকত ভুগি থাকিব লাগে।